বছৰে হ'ল নহয় সোমাই থকা বিহুহে ওলাই আৰু জাপিটো আজি অকণমান হেৰি মুকলি বতাহত গছৰ তলতে ধুনীয়াকৈ ফটোশ্বুট অকণমান কৰিম আৰু বিহু ড্ৰেছত এদিনো ফটো উঠাই নাই মই সেই মোবাইলতো পোষ্ট কেইটামান চাই আহিছোঁ এনেকৈ কেনেকৈ হাত বেকা কৰিব লাগে তাৰপিছত জাপিটো ল'ব লাগে কেনেকৈ বহিব লাগে কেনেকৈ গছডালত আঙুজিব লাগে এনেকৈ পেলাই মানে অকণমান পোষ্ট চাই আহিছোঁ পুৰা ফটোশ্বুট কৰিমেই আজি মানে বহুত ফটো উঠিম মই আৰু হেৰি দুখনমান ফটো মই মুহিৰাম দাৰ লগতো উঠিম মুহিৰাম দাক মোৰ ইমান ভাল লাগে কিন্তু আকৌ সেই মুহিৰাম দাটোৱে সেই বহাগীজনী পুকাৰতহে লাগি থাকে মোলৈ নাচায়ো পায় কিন্তু একো নাই মোক নাচালে কি হ'ল মইতো চাই থাকো ন যাওঁ অকণমান সেইটো কাৰণে আজি আগতে আহিছোঁ ফটোশ্বুট কৰিবলৈ কাৰণে আৰু মুহিৰাম দাকো মই মাতি দিছোঁ সোনকালে মোক দুখনমান ফটো উঠাই দিবৰ কাৰণে আৰু আমি দুইটাই উঠিম আৰু কেমেৰাটো অকণমান সেই গছতে থৈ পেলাই এনেকৈ পেলাই 3 ছেকেণ্ড 2 ছেকেণ্ড লগাই পেলাই চাওঁতে বিহুলৈ আৰু 5 দিনহে আছেগৈ ভাবিয়ে ভাল লাগিছে বিহু পিছতে মোৰ বিয়া বা ধৰ কি চাই আছ ধৰি দেখা নাই মই দাঙিব পৰা নাই বহুত ওজনো ৰঙালাও এটা দাঙি খাবলৈ নোৱাৰে কাম বন কৰি হৈছেনে নাই তোৰ হ'লে আৰু এয়া ভাতকেইটা বহাই দিছোঁ হ'লে হৈ গ'ল আৰু ভাতকেইটা হ'লে হেৰি কৰিবি মোৰ লগত ওলাবি ঢেঁকী দিবগৈ লাগিব বিহু পিঠা চিঠা বনাব লাগিব নহয় আৰু মই ভাবিছোঁ একেবাৰে অলপ সৰহকৈ বনাই দিম আৰু বিয়ালৈকো হৈ যাব বেলেগ বাহিৰা বস্তু কিনিব নালাগে তেতিয়া অকণমান সোনকালে আজৰি হবি বেছি দেৰিলৈকে থাকিলে আকৌ সেই মই নোৱাৰিম মোৰ গোটৰ মিটিং আছে যাব লাগিব তালৈকো দে বাৰু হ'লে কৈ দিবি তই মোক এই বুঢ়ীজনীয়ে মোৰ হাততে গোটেই ঢেঁকীখন দিয়াব আৰু কালি দেখিছোঁ মই একগালমান একদম চাউল তিয়াই পেলাই থৈ দিছে হেৰি কৰিম বুদ্ধি কৰি যেনেকৈ নহওক পটলক ৰখাব লাগিব আজি ঘৰতে আধা সিও দিব লাগিব ঢেঁকী মই অকলে কষ্ট কিয় কৰিম পটল শুনাচোন শুনা